না আজি আমি চুপা চুপিৰ ট্ৰেইলাৰ মুকলি কৰিম অলপ সময়ৰ পিছত। ইতিমধ্যে চুপা চুপি ৱেব ছিৰিজত যথেষ্ট সমাদৰ লাভ কৰিছিল আৰু ৰাইজক জনাইছোঁ যে এই চুপা চুপি চিনেমাখন আগৰ ৱেব ছিৰিজৰ নিচিনা নহয়, এটা সম্পূৰ্ণ পৃথক ঘটনা আৰু কাহিনী আৰু ৰাইজে খুব ভাল পাব। প্ৰচাৰতে আমি যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছোঁ। আশা কৰিছোঁ আজি ট্ৰেইলাৰ মুকলি হোৱাৰ পিছত ৰাইজে আমাক আঁকোৱালি ল'ব আৰু কিছু সময়ৰ পিছত আমি ট্ৰেইলাৰ মুকলি কৰি দিম আৰু আশা কৰিছোঁ অহা 12 জুনত সমূহ অসমবাসী ৰাইজৰ আগত আমি চুপা চুপি চিনেমাখন মুকলি কৰি দিবলৈ সমৰ্থ হ'ম। যথেষ্ট এখন কাহিনী প্ৰসিদ্ধ চিনেমা। ইয়াত ৰাইজে সকলোখিনি পাব। আমাৰ অসমীয়া সমাজ জীৱন যিটো সঁচা জীৱন, যিটো গাঁৱৰ জীৱন, সেইটো আমি ইয়াত অলংকৃত কৰিছোঁ আৰু ৰাইজে কিছুমান নিজৰ জীৱনৰ লগত যিবিলাক বস্তু সংস্পৰ্শ থাকে তেনেকুৱা বস্তুবোৰ ইয়াত দেখিবলৈ পাব আৰু আটাইখিনি প্ৰবীণ নবীন গোটেইখিনি নামী এক্টৰ আছে। অৰুণনাথ ডাঙৰীয়াই খুব এটা যথেষ্ট ভাল ৰোল কৰিছে ইয়াত। ঠিক তেনেকৈ কমল লোচন আৰু স্নিগ্ধা গগৈ, উৰ্মিলা বৌ খ্যাত, তেওঁলোকেও ভালকৈ এক্টিং কৰিছে আৰু ৰাইজে খুব ভাল পাব। আমি প্ৰায় 7টা গান ইয়াত চিনেমাখনত সন্নিৱিষ্ট কৰিছোঁ। ইতিমধ্যে এটা গান আমি মুকলি কৰিছিলোঁ আৰু সেই গানটো যথেষ্ট সমাদৰ লাভ কৰিছে। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিম আৰু সমূহ ৰাইজে যাতে আমাক পুনৰ এখন কৰাৰ বাবে উৎসাহ যোগায় সেইটো বিচাৰিম আৰু। না, চুপা চুপি একচুৱেলি ৱেব ছিৰিজতে যথেষ্ট পপুলাৰ আছিল, কিন্তু তাত কিছুমান বিতৰ্ক হৈছিল যে এইখন সকলোৱে চাব নোৱাৰে। গতিকে আমি এই চিনেমাখন এনেকুৱাকৈ কৰিছোঁ যাতে সকলোৱে চাব পাৰে লগ লাগি। গতিকে নামটোৱে যথেষ্ট জনপ্ৰিয় আৰু কালি অৰুণনাথে কোৱাৰ নিচিনাকৈ চুপা আৰু চুপি দুটা বেলেগ বেলেগকৈ লগালে এটা বেলেগ মিনিং হয় আৰু চুপা চুপি মানে হ'ল লুকাই লুকাই কৰা। গতিকে ইয়াত তেনেকুৱাই ঘটনা আছে আৰু মানে মই কি ক'ম, মইতো এতিয়া গোটেইখিনি ক'ব নোৱাৰোঁ ৰাইজক। গতিকে ৰাইজে চাওক, 12 তাৰিখলৈকে বেছিদিন নাই আৰু আশা কৰিছোঁ ৰাইজে খুব ভাল পাব। আমাৰ পাইপলাইনত আৰু 2খনমান চিনেমা আছে। গতিকে এইখন চিনেমাই যদি আপোনালোকে আমাক আঁকোৱালি লয়, আশা কৰিছোঁ অসমীয়া যিটো ছবি জগতৰ যিটো আজি অৱস্থা, সেই অৱস্থাটো ৰাইজে অলপ সহায় কৰিব লাগিব ঠিক কৰাত। ইয়াত একচুৱেলি আমাৰ উদ্দেশ্য এটাই আছিল যে আমাৰ যিখিনি শিল্পী কলা কুশলী আছে তেওঁলোকক এখন ভাল প্লেটফৰ্ম দিব লাগে। আমি ইমান ইণ্টেলিজেণ্ট আমাৰ ল'ৰা ছোৱালীবোৰ আছে, আমি যদি তেওঁলোকক অসমীয়া ছবি জগতত যদি আগুৱাই লৈ যাব পাৰোঁ অসমীয়া ছবি জগতৰ মাধ্যমেৰে, তেতিয়া তেওঁলোকে যাতে এইটো এটা পেছাত পৰিণত হয়। শিল্পীসকলৰ এতিয়াও ঠিক পেছা হ'বলৈ পৰা নাই, যথেষ্ট তেওঁলোকে সংঘৰ্ষ কৰিব লগা হয় নিজৰ জীৱনত। গতিকে এনেকুৱা কিছুমান আমি চিনেমা কৰিব লাগিব যিবিলাক চিনেমাৰে ৰাইজেও ভাল পায় আৰু সকলোৱে ইয়াক পেছা হিচাপে ল'ব পাৰে আৰু আশা কৰিছোঁ এই চিনেমাখনত ৰাইজে গোটেইখিনি পাব। আমি যিখিনি বিনিময় ল'ম ৰাইজৰ সেইখিনি উচল কৰি দিম আমি।